खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 11 आगस्ट 2023 बाराय जाबाय शुक्रबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। गुवाहाटी नोगोरमानि सिङाव थानाय हाथिगाव ओनसोलनि सिजुबारि ओनसोलाव सासे हिनजावसा गथ'खौ सासे दुथां सुबुङा रावबो गैयैनि खाबु लानानै जिनाहारि खालामनायनि उनाव गथ'नि नखरनि मानसिफोरा मिथिनानै दायनिगिरिनि सायाव पुलिसनो केस होखांनायनि उनाव दायनिगिरिया पुलिसजों एरेस्ट खालामजादों। हमजानाय दायनिगिरि दुथांनि मुङा जाबाय शुकुर आली। तेलेंगाना रायजोनि कुरुटला टाउनाव BRSनि सासे दैदेनगिरिखौ दखानाव साहा लोंबाय थानाय समावनो बाइकजों हरखाबै फैनाय सानै सुबुङा गोबुवारसाजों दांख्लाब सुख्लाब खालामनानै इनाय बुथारनानै गारना गालांदों। थैनाय BRS हानजानि दैदेनगिरिनि मुङा जाबाय पगुला लक्ष्मी राजाम, 45 बोसोर बैसोनि। नाथाय बे जाथायखौ खालामनाय मानसिफोरखौ रावबो सिनायासै आरो दायनिगिरिफोरखौबो हमनो हायासै। दा बे जाथायनि सायाव पुलिसआ गावसोरनि खामानिखौ मावगासिनो दङ। क'क्राझार जिल्लानि बालाजान पुलिस आउटपस्टनि सिङाव थानाय तारुंगुरि बाल्लापारा गामिनि थागिबि राजमिस्ट्रि मजिद आली आरो क'क्राझार मागुरमारि सेसापानि गामिनि थागिबि साकु शेख मुंनि सानै लम्पटआ खामानि होगोननायनि असिलायै सानै हिनजावसा गथ'खौ जिनाहारि खालामनाय जाथाया चिराङाव फैदों। আমি 24 ঘণ্টা আমি সময় দিছো আক্ৰমণৰ ফালৰ পৰা। এই 24 ঘণ্টাৰ ভিতৰতে এই দুজন ব্যক্তিক কয়াক্ত কৰি দৃষ্টান্তমূলক পৰ্যায়ত শাস্তি যাতে প্ৰদান কৰে। বালাজান আউটপোস্ট আহি উপস্থিত হওয়ার কারণ এটাই হল যে কেইদিনমান আগতে আমার ভণ্টি দুজনক আমার এই তারাঙ্গুরির মজিদ আলী আৰু চেঁচাপানীৰ সাকু শেখ এই দুজন নৰপিশ্বাসে আমার ভনীক যে ৰেপ কৰিছে কেইদিনমান আগতে হয়তো আমি জানিবলৈ পাইছোঁ। কামৰ প্ৰলোভন দি লৈ যায় ডিব্ৰুগড়তে বল প্ৰয়োগ কৰি ধৰ্ষণ কৰি আছিলে। তাৰপিছত ঘৰত অহাৰ পিছতো কেইদিনমান পিছত আকৌ কামৰ প্ৰলোভন দি লৈ যায় বল প্ৰয়োগ কৰি ধৰ্ষণ কৰিলে। সেইখিনিক আমি গৰিহণা দিছোঁ। লগতে আমি সেই নৰপিশ্বাসকেইটাক কঠোৰতকৈ কঠোৰ শাস্তি তথা এই ধৰ্ষণকাৰীক ফাঁচি অথবা যাৱজ্জীৱন কাৰাদণ্ড দিবলৈ আমি আমাৰ SP মহোদয়ক তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আৰু এনেকুৱা ঘটনা প্ৰায় হৈয়ে থাকে। কেইদিনমান আগতে চিফং যিটো এক্সপ্ৰেছ আছিল আলিপুৰদুৱাৰ টু গুৱাহাটী সেইটোতো এনেকুৱাই নৰপিশ্বাসে আমাৰ মাতৃক এজনক ধৰ্ষণ কৰিলে। আৰু কেইদিনমান আগত আমি এনে লাভজিহাতৰ ঘটনাও পাইছোঁ। এনে বৰপেটা ধুবুৰী এনেকৈ আমাৰ জাগাই জাগাই এনেকুৱা ঘটনা হৈয়ে আছে। আমি তাৰ পৰিপ্ৰেক্ষিতত এটাই জানিব পাৰোঁ যে সেইসকলে এটা প্লেনিং কৰি আমাৰ হিন্দু ছোৱালীসকলক ধৰ্ষণ তথা লাভ জেহাদৰ বলি কৰাৰ এটা চেষ্টা প্ৰয়োগ কৰি আছে। আমি সেইসকল লাভ জেহাদ তথা জেহাদীসকলক সকীয়াই দিছোঁ যে নেক্সট টাইমত যদি এনেকুৱা ঘটনা কৰিব চেষ্টা কৰে তেতিয়াহ'লে সাৱধান হৈ থাকক। অন্যথা আমি সকলোৱে সেইখিনি প্ৰটেষ্ট কৰাৰ কাৰণে বহু ধৰণৰ পথ অৱলম্বন কৰাৰ কাৰণে বাধ্য হ'ম। সেয়ে আমি আকৌ এবাৰ আমাৰ SP মহোদয় তথা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক সেই দোষীসকলক কঠোৰতকৈ কঠোৰ শাস্তি দি বিহিবলৈ আহ্বান জনাইছোঁ। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।